গাঁৱৰ পৰিৱেশত থাকোঁ যিহেতু গাঁৱৰ অলপমান দেখি থাকোঁ, আপোনালোকে কিছুমানে বেয়া পায়, ভাল কণ্টেণ্ট লাগে কিবা ভাল কণ্টেণ্ট এটা দিবা। মোৰ কি ইচ্ছা নাছিল, ময়ো যায়, কাৰণ ময়ো জানো যে ভাল কণ্টেণ্ট দিলে মানুহে যদি ভাল কণ্টেণ্ট দিব পাৰে তোৰ ইউটিউব চেনেলটো চলিব, আৰু তই যদি ভাল কণ্টেণ্ট দিব নোৱাৰ তই ভিউজ নাপায় কিবা নাপায়। হেল্ল' প্ৰিয় বন্ধু সকলক জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি একদম মাজত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আৰু এতিয়া আমি যাই আছোঁ মানে বহুত দিন চাইকেল ৰাইড কৰা নাই। মোৰ যিমানকেইটা ভিডিঅ' আহিল সেইকেইটা মানে চাইকেল ৰাইড কৰা এনে ভাবিছোঁ সৰুকৈ এটা চাইকেল ৰাইড কৰোঁ, আৰু মানে ভাটিবেলা টাইমটো ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো, কাৰণ দিন দুপৰীয়াত একদম বহুত ৰ'দ থাকে। ত' বলকচোন বলকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই মানে চাইকেলৰ পিছত বহি লৈ একদম ইয়াত ইমান ধুনীয়া বতৰৰ মাজে মাজে আমি যাই আছোঁ ধুনীয়াকৈ। আৰু এটা মানে শ্বৰ্ট চাইডক মানে কি শ্বৰ্ট বুলি কয়, কিবা শ্বৰ্ট বুলি কয় আৰু কিবা শ্বৰ্ট বুলি কয় আৰু চাইকেল চলাই অকলে যাই আছোঁ, মানে আজি ব্লগটো মানে অকলে কৰিম, আৰু এতিয়া অকলে যাই আছোঁ। মানে মাজে মাজে চাইকেল চলাব লাগে, সেইটোৱে মই এইটো ভিডিঅ'ত কৈছোঁ। মানে চাইকেলগিলাক আজিকালি চলিবিলাকে নচলে, গাড়ী নহ'লে মানে ক'তো নাযায়। চ' আপোনালোকে চাইকেল চলাব, শৰীৰটো ভালে থাকিব। আৰু এতিয়া আমি আহি পাম একদম ডাঙৰ চক, পিপেড এখন চক একদম ইয়াত তাত। আৰু ইয়াৰ মানে দোকানখন ডেক'ৰেশ্যন কৰিছে, অলপ ভাল লাগছে, বহুত দিনৰ মূৰত এইটো চাইকেল লৈ যেতিয়া কিবা কিবি খাম। মানে বহি পেলাই অৰ্ডাৰটো দিছোঁ, আৰু সি মানে আনবা খুজিছে, আৰু খাই লওঁ সি অৰ্ডাৰ দিছোঁ আৰু সি খাওঁ। এয়া আমাৰ মানে অৰ্ডাৰটো আহি গ'ল। আমি চিঙৰা আৰু আলু চপ আৰু মানে চুপ দিছোঁ অৰ্ডাৰটো, এতিয়া খাই লওঁ। মানে কিবা খাই পেলাই একদম ঘৰলৈকে আহি আছোঁ, আৰু তাতে বেছি ভিডিঅ' নকৰিলোঁ কাৰণ ৰাতিও হ'ল। The next day. কালি ভিডিঅ'টো মানে এণ্ড কৰিব নহ'ল। এণ্ড মানে কি আৰু ত' ভিডিঅ'টো এডিট চেডিট কৰি চালোঁ, 1 মিনিট 1.5 মিনিট মানৰ হৈছে, ভাবিলোঁ আৰু এইখিনিও লগাই দিওঁ। এতিয়া মানে আজি বৰষুণ দি আছে, কলেজতে যাব নোৱাৰিলোঁ। কলেজত ওলাই কাৰণে আকৌ একদম ঘুমাই আছোঁ, 10টামান বজাত উঠিছোঁ বাৰু, সেইটো বেলেগ কথা। এতিয়া আমি যাই আছোঁ মাজুলী, মানে আমাৰ ওচৰতে থকা মন্দিৰটোৰ ওচৰলৈকে যাই আছোঁ। মাজে মাজে ৰিলচ বনালোঁ, আপোনালোকে ইনষ্টা আইডিটো থাকিব আৰু মই দিম বাৰু। ত' ইনষ্টা আইডিত ফ'ল' কৰিব। তাৰপিছত এইকেইদিন মানে ভিডিঅ' আহিব, কিন্তু কথাটো হ'ল এডিট কৰাটোহে মেইন কথা। আৰু যিহে বৰষুণ গাইছ, মানে বৰষুণে জিকিও ভাল লাগে, কিন্তু মোবাইলটো জিকিলে আকৌ মানে ভিডিঅ' দিব নোৱাৰিম। ত' আকৌ আৰু মানে চকুৰ অসুখটো মানে যোৱা ভিডিঅ'টোত কৈছিলে আইফটো। ত' আপোনালোকে যিমান পাৰে সতৰ্ক হৈ থাকক। মানে ঘৰৰ যদি কাৰোবাৰ হয় মানে চকু নাচাব, মানে তেখেতক মানে চশমা এযোৰ দিব ব্লেক কালাৰৰ, আৰু তেখেতক মানে মেডিচিন আনি দিব। প্ৰায় 10 দিন 20 দিনমান থাকে। আৰু এইটো নহয় যে চকু চালি বেমাৰটো হয়, সেইটো নহয়, কিন্তু অলপ সাৱধান। মানে যেতিয়া আঙুলিটো চকুত লাগে ন, আঙুলিটো চকুত লাগিলে মানে আমাৰ মানে অট'মেটিক চকুটো মানে আঙুলিটো দিনটো কি কাম কৰি থাকে, আঙুলিটো দি চকুত লাগা বা গালত লাগা যায়হে আছোঁ, আপোনালোকে জানে। আৰু মজা নাজাৰা এটা আহি পালোঁ। ভিডিঅ' কৰা মেইন উদ্দেশ্য হ'ল আইফ্লু বা কিবা কিবি, আৰু সেই আৰু ভিডিঅ' আহি থাকিব মাজে মাজে। আৰু মোৰ লগত আছে এই পুটখোৱা, ইও মানে স্কুলত যাব নোৱাৰিলে, আৰু আমাৰ তাৰ মই বুলি যাওক একবাৰ ফুৰি আহোঁ। এইটো নহয় যে ইয়াক মই একেবাৰে গোটেইকেইটা ভিডিঅ'ত লওঁৱে, সেইটো নহয়, কিন্তু ই আহেই বেচেৰা, আহিলে মই কওঁ যাওঁ। আজি ইন্দ্ৰ মানে অলপ পগলা হৈছে, কাৰণ বতৰৰ মহিমা আৰু ৰ'দৰ মহিমা ধৰিব নোৱাৰা। আৰু এইটো হৈছে মানে আমাৰ শিৱ মন্দিৰটো, আৰু এই শিৱ মন্দিৰটোত মানে আমি আহি আছোঁ। আৰু ইফালে চাৰিও চাইড একদম পথাৰ, আৰু পথাৰ আহি ভাল লাগে। চ' এইখিনি মাজুলীত বহুত দিন অহা নাছিলোঁ, কাৰণ কলেজ পাতিও হয়, ভাটিবেলা টাইমটোত ওলাও নাযায় এনেকৈ। আৰু মাজুলীটোত মানে বৰষুণ দিলে বহুত সমস্যা হয়। গাঁৱৰ পৰিৱেশত থাকোঁ যিহেতু, গাঁৱৰ অলপমান দেখি থাকোঁ। আপোনালোকে কিছুমানে বেয়া পায়, ভাল কণ্টেণ্ট লাগে কিবা লাগে। ভাল কণ্টেণ্ট ময়ো দিব পাৰোঁ, কিন্তু মোৰ অলপ প্ৰব্লেম। মানে কি হয়, ভাল এখন গাড়ী লাগিব, প্লাছ অলপ টকা পইচা লাগিব, নতুন নতুন জেগা দেখাবা, এক্সপ্ল'ৰ কৰোঁ মন যায়, ভাল কণ্টেণ্ট দিবা আপোনালোকৰ মাজত। নোৱাৰোঁ আৰু কি কৰিব, আৰু ট্ৰাই কৰি আছোঁ। ইনকে মই ভিডিঅ' হয়তো ভিউজ নাহিব পাৰে, কিন্তু মই লাগি থাকিম, 10 বছৰৰ পিছত হ'লেও ছাকচেছ হ'ম। আৰু পাৰাখিনি হৈছোঁ, আপোনালোকে ছাপোৰ্ট কৰিছে তাৰ কাৰণে ধন্যবাদ। আৰু মানে কণ্টেণ্ট দিবৰ কাৰণেও মানে মন নাযায়, কণ্টেণ্ট দিবা মোৰো মন যায়, কাৰণ কিছুমান অসুবিধা আছে আৰু প্ৰব্লেম আছে। ফুল এডভেঞ্চাৰ, মানে
এইখিনি পাৰ হ'ব লাগিলে 10 বাৰ হ'ব লাগিব দিনতো নয় আকৌ ভাববা পাৰ হ'বা তো আমি পাৰোঁ আৰু আমি হিংসা কৰি আছোঁ আৰু মানে আজি ভিডিঅ'টো কৰাৰ মেইন উদ্দেশ্য হ'ল কণ্টেণ্টটো ময়ো দিব পাৰোঁ বা হেৰি কৰোঁ কণ্টেণ্ট এটা ভাল কণ্টেণ্ট এটা দিবা মোৰ কি ইচ্ছা নাছিল ময়ো যায় কাৰণ ময়ো জানো যে ভাল কণ্টেণ্ট দিলে মানুহে আজিকালি ইউটিউবটো কি হৈছে তো আজিকালি ইউটিউবটো মানে কি হয় তই যদি ভাল কণ্টেণ্ট দিব পাৰ তোৰ ইউটিউব চেনেলটো চলিব আৰু তই যদি ভাল কণ্টেণ্ট দিব নোৱাৰ তই ভিউজ নাপায় কিবা আজিকালি ইউটিউবাৰবিলাকৰ মেইন প্ৰব্লেম হৈছে নতুন ইউটিউবাৰবিলাকৰ মই জনাত আৰু মই ইমান ডাঙৰ এটা চেলিব্ৰিটি ইউটিউবাৰ হোৱা নাই মই চেষ্টা কৰি আছোঁ কেতিয়া ছাকচেছ হওঁ নাজানো কিন্তু আজিকালি ভাল কণ্টেণ্ট এটা যদি ভিউজ নাহে মেইন কাৰণটো হ'ল ভাল কণ্টেণ্টটো দিয়াৰ মেইন কাৰণ হ'ল আজিকালি বহুত ইউটিউবাৰ হৈছে আগতে অসমীয়া মানে চাৰ্চ কৰি নাপোৱা আছিল ভিডিঅ' ডিম্পু দা হওক বা বিকাশ চেত্ৰী হওক তেখেতসকলে বহুত ধুনীয়া ভিডিঅ' দিয়ে তো সিহঁতে মানে মই ডিম্পু বৰুৱা আৰু বিকাশ চেত্ৰীৰ ইনস্পিৰেশ্যন মানে সিহঁত লাভটো মানে মোৰ ফেভাৰেট ইউটিউবাৰ তো ভাল যদি কণ্টেণ্ট দিব পৰা তোৰ ইউটিউব চেনেলটো থাকিব আজিকালি মানে ডেটা যদি হৈছে তই যদি অকণমান ভাল কণ্টেণ্ট দিব পৰা তোৰ ইউটিউব চেনেলটো আগবাঢ়িব তো মোৰো ইচ্ছা যায় মোৰ ভাল কণ্টেণ্ট দিবা কাৰণ মই নোৱাৰোঁ কিছুমান অসুবিধা আছে তো ট্ৰাই কৰি আছোঁ ভাল কণ্টেণ্ট দিনৰ মাজে এনেকুৱা ভিডিঅ' আহিব কাৰণ মানে ভাল কণ্টেণ্ট এটা দিব লাগিলে বহুত খালি জাৰি চাব লাগিব ধৰ এতিয়া স্পাইৰেল পথটো গুৱাহাটী দীঘলী পুখুৰী ৰৈছে মোৰো যাব ইচ্ছা আছে কিন্তু মই কিছুমান অসুবিধাৰ কাৰণে যাব নোৱাৰিলোঁ নাহে গাইছ মানে মেইন প্ৰব্লেম হৈছে কণ্টেণ্ট মই ভিডিঅ' দিয়ে পাতিব লাগিব দুখ লাগিছে বহুত দুখ লাগিছে এনে কান্দিছোঁ অলপ এইগিলা মানে অলপ জমনি কৰি থাকিলে আপোনালোকৰ চাই ভাল পাব সেইকাৰণে জমনি কৰোঁ দেই আৰু আমি আহি পালোঁ একদম মন্দিৰটোত আৰু মন্দিৰটোত আহি কেনে ভাল লাগে আৰু পুখুৰী বাৰটোত তো পিছফালে আপোনালোকে দেখিছে কি ধুনীয়া নাযায় আৰু এইটো হৈছে মন্দিৰটো মজা মন্দিৰ আৰু এইটো হৈছে পুখুৰীটো আৰু ইফালে আছে একদম পথাৰ মজা একদম মজা লোকেশ্যন আছে গাইছ তো চাই বহুত ভাল লাগে চ' নেক্সট ভিডিঅ' লগ পাম যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মানে ছটালৈ ভিডিঅ'টো এণ্ডিং কৰিছোঁ কাৰণ মানে বৰষুণটো কমাই নাই আৰু ৰিলছ দুটামান বনালোঁ আপোনালোকৰ ইনষ্টাত গৈ ফ'ল' কৰিব ভিডিঅ' আপোনালোকে যদি পাৰে প্লিজ কমেণ্ট কৰিব আৰু